हेलो दोस्तों की खबर आज जो 31 डिसेम्बर एबे भाई खाना ताके खाई दिওঁ एबे पथार मजत सकलो आम गाँव लड़ाई मिली चक खाना आयोजन करूँ चक माल सर लड़ाईखिनि खाई आसे खाना खाई आसे चाई लक चक खाना खाई या हल आम परान या हल पल या हल जीव और सेया हल आमार नाम अभिज्ञान चक गति नवबर्ष सकलोके स्वागतम जालो आम गोल्डन आसाम यूट्यूब चेनेल पर 21 चनটো कारोबार क्षेत्र में बेयाके गल गति 2022 चनটো सुंदरके जक जीवन आम गोल्डन यूट्यूबर सकलोके स्वागतम जानाइछो जाते आमार जिबिला आगंतुक दिन अति सुंदरभावे जक 22 चनটো यदि आमार शर्ट फिल्म दिया आछे किबाखनो यदि चाबले मन करे आमार भिडिओ डेस्क्रिप्शনত लिंक दी दिम यदि चाब बिचारे चाब निश्चय चेनेलটো सबस्क्राइब কৰিবলৈ नापाहरिব कारण আপোনালোকৰ आशीर्वाद दिलेহে আমি शर्ट फिल्म बनाবলৈ চেষ্টা কৰিম তাতকৈ এতিয়া অতি সোনকালে এখন 2022 চনৰ এখন শর্ট ফিল্ম আহি আছে घटना जेहेतु आमी দিব পৰা নাই অতি আমি তাৰ বাবে দুখিত এসক এই পথাৰ হিচাপে দেখাইছো 2022 চনটো আপোনালোকে অতি সুন্দৰ যাক তাকে কামনা কৰিছো এবাৰ মই যেতে 2021 চনটো বৰ ভালকৈ নগল কিছুমান মানে সমস্যা হৈছিলে গতিকে 2022 চনটো মই ভগৱানৰ ওপৰত লাইছো যে মোৰ দিনটো ভাল বুজক 2022 চনটো ভালকৈ যাওক ভগৱানৰ আশীৰ্বাদ বিচাৰিছো যাতে তেওঁলোকৰ দিনবিলাক অতি সুন্দৰ যাওক আৰু আমাৰ সৰু ল'ৰা-ছোৱালীহঁতৰ দিনবিলাক অতি সুন্দৰ যাওক তাৰ বাবে কামনা জনাই আমাৰ ইউটিউব চেনেলৰ পৰা সকলোকে স্বাগতম জনাইছো থ্যাংক ইউ সো মাচ হেপী নিউ ইয়াৰ সকলো অসমবাসী ৰাইজক 2022 সকলোকে স্বাগতম জনাইলো আমাৰ ইউটিউব চেনেলৰ পৰা গতিকে আমাৰ শৰ্ট ফিল্ম চাবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অতি সোনকালে আমাৰ শৰ্ট ফিল্ম আহি আছে যি ঘটনা তেওঁ 2022 চনত আহিছে এইজন আমাৰ তেওঁ লিখিছে শৰ্ট ফিল্মখনত এয়া আমাৰ উন্নত বৰা তেওঁ বৰ্তমান ক্লাছ 10ত পঢ়ি আছে এবাৰ যেহেতু মেট্ৰিক পৰীক্ষা অতি সোনকালে এটা ভাল ফলাফল লিখিবলৈ সক্ষম হওক গতিকে তেওঁক আমি কামনা কৰিছোঁ অতি সুন্দৰ এটা ফলাফল লাভ কৰক গতিকে ভালকৈ ষ্টাডি কৰক তাৰ বাবে আমি ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আমি খাম আৰু আমি খোৱা নাই এয়া মাছক আমাৰ কাহিনীলৈ পইচা নাই যিহেতু 50 টকা 30 টকা যোনে যিমান দিয়ে পইচা দিলে আছক এখেতে কাহিত খাম বুলি কৈছে এয়া এখেতে বালিং বহু বোলে 2021 চনটো ইয়াতে খাই দিওঁ আৰু 2022 চনৰ বোলে ভাত নাখাব বহু এখেতে কৈছে মই আৰু মই যিহেতু কাহি নাই গতিকে চৰিয়াটো লৈছোঁ চক এয়া বহুত ভাত খাই দিম আজি 2021 চনটো যাতে 22 চনটো ভাত নাখালে হ'ব গতিকে ধেমালি কৰিছোঁ কিনো আৰু ফূৰ্তি বাছকৈ থাকিব লাগে মানুহ সদায় থেংক ইউ ছ' মাছ গতিকে 2022 চনটো সকলো যাতে ভালে যাওক তাকে কামনা কৰিছোঁ গোল্ডেন यूट्यूबर সকলোকে স্বাগতম জনাইছোঁ এয়া চাগে আমাৰ বিশালে ইয়াত ভাত লৈছে তেওঁ বোলে কলপাতৰ ভাগ্যখন ভাল হৈছে যে কলপাতত খাবলৈ পাইছে মই যদি ইয়াত পাত নাই চৰিয়াতে খাব লাগিব কি কৰিব খাই দিওঁ আৰু এয়া চাওক এই ভাত চাওক কেনেকুৱা পেং খেলি কৈছে এখেতে বোলে হেৰি কৰিব এখেতে বোলে ভাত নাখায় বোলে মাংস বোলে এভেইলেবল আছে মাংস চাওক পঢ়ি গৈছোগৈ কি কৰিব উপায় নাই এয়া চাওক এয়া তেওঁ বহিছে এয়া চাওক আমাৰ এখেতে ক'লে বোলে ভাত এয়া চাওক এয়া বহিছে ভাত ভাত এয়া চাওক এই দেখিছে কিবা ভাত লৈছে এখেতে বাৰু ভাল এখেতে বাৰু কাঁহীত খাইছে আৰু এখেতে এই শুকান ভাত খাইছে ভাত এয়া চাওক এখেতে ইমান ভাত খাইছে দেখিছে হাঁহি হাঁহি ভাত খাইছে তেওঁ অলপ গতিকে এনেকৈ ফুটি বাছকৈ থাকোঁ কিন্তু কম এয়া আমাৰ ধুব এয়া চাওক এয়া চাই লওক এখেতে ইয়াত এয়া আমাৰ মাংস এয়া মোক দি দিছে বোলে মই খাব লাগে এয়া চাওক এয়া মই খাই দিওঁ নেকি ইমানো মাংস খাব নোৱাৰি ন পাৰি আৰু যিহেতু ব্ৰইলাৰ মাংস থেংক ইউ ছ' মাছ 2022 চনটো আপোনালোকে ভালকৈ যাওক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব কিন্তু দেই থেংক ইউ থেংক ইউ ছ' মাছ